বিকাশ দা এতিয়া বাঢ়িব যাব। আজি মানে বিকাশ দাৰ মই অকণমান ফুৰিব ওলাইছোঁ মানে লগতে বিকাশ দাই বাঁহীও বজাব। আমি মানে মুকলি ঠাই এডোখৰ খালি বিচাৰি গৈ আছোঁ। আৰ্মি কেম্পৰ পিছফালে যাম, একে পাহাৰৰ ওচৰত। তো মজা হ'ব আজি ভিডিঅ'টো, তো চাই থাকিব। ৰাস্তাৰ পৰা আমি এতিয়া সোমাই গৈ আছোঁ আৰু অকণমান গ'লে পামগৈ আৰু আমি চুইচ গেট এখন আছিলে নহয়, আগত আছে ন? কি আহিলে তেত ফুল বসন্তৰ শুৱনি আৰু শুৱনি নাচনি মোৰেনো মন ফুলনি থবানে ঐ মাৰিনি। ফুল বসন্তৰ শুৱনি আৰু শুৱনি নাচনি মোৰেনো মন ফুলনি থবানে ঐ মাৰিনি। মনটি শুৱনি কৰি তুমি জানা বগীতৰা তুমি মোৰে বুকুৰ কলিজা। তুমি হলা বগীতৰা মোৰ প্ৰথম মৰম ভাল পোৱা। বুকুত লৈ মৰমৰ বেথা তোমাকে কৰিছো আশা। বুকুত লৈ মৰম ফাইনেলি আমি আহি পাই গ'লোঁ। এইটো কি আছিলে? আৰ্মি কেম্প। বাহিৰৰ পৰাই দেখুৱাইছোঁ আৰু আৰ্মি কেম্পটো। আমি ভিতৰতো সোমাব নোৱাৰোঁ এতিয়া, আমাৰ একো পাছ চাছ নাই, মই সোমাব নাপাওঁ। তাৰপৰাই দেখুৱাইছোঁ যিমানটো পাৰোঁ। আৰ্মি কেম্পৰ কিনাৰে আহি আমি এতিয়া এইটো কি নদী এখন পালোহি। নদীখনৰ নামটো কি? শুকান নদী। এইখন বোলে শুকান নদী। পানী আছেচোন শুকান নদী, তথাপিও বম পানী হয়। অঁ, বাৰিষাত বম পানী, কিন্তু নামটোহে শুকান নদী। অঁ, আমি শুকান নদী আৰু আৰ্মি কেম্পৰ সীমা কিনাৰে গৈ আছোঁ। বাঁহী এটা লৈ আনিছে দাদাই, বজাব অকণমান, আপোনালোকক দেখুৱাম বাঁহী বজোৱাটো। পাহাৰৰ বুকুৰে বৈ আহে জান জুৰিতি মোৰ হৃদয়ত তোমাৰে মৰমৰ গুণগুণনি। দূৰ পাহাৰৰ বুকুৰে আমি আৰ্মি কেম্পৰ পিছফালৰ গেট পালোহি। এইটো পিছফালৰ গেট হয় আৰ্মি কেম্প। এইখিনি চাওক, তিল বাগান পাই গ'লেহি। ইয়াৰ পৰা পাহাৰলৈ বেছি দূৰ নাই আৰু পাহাৰখন দেখিছে। বহুত ভাল লাগিছে এইফালে আহি ইমান সুন্দৰ পৰিৱেশ। মানে পাহাৰলৈ আৰু অকণমান দূৰ আছে, বেছি দূৰ নাই। দেখিছে মোবাইলত কিন্তু অলপ দূৰ লাগিছে দেখিবলৈ দেই, গম পাইছা নাই বিকাশ দা? মোবাইলত দূৰ দেখিছে, কিন্তু বহুত ওচৰতে আছে। চাওক কি সুন্দৰ দৃশ্য। পথাৰে আহি আমি পকা ৰাস্তা পাই গ'লো। এইটো পকা ৰাস্তা, আসাম অৰুণাচল বৰ্ডাৰ। হা, আসাম অৰুণাচল বৰ্ডাৰ।
অঁ আছাম আৰু অৰুণাচলৰ এইটো বৰ্ডাৰ ন তাৰ বুলি ভাবিছোঁ, বহুতে কয় আৰু। অঁ আশাৰে বালি ঘৰ সাজি হাতে তোমাকে বিচাৰি থাকিম ৰৈ আহিবা তুমি থাকিম ৰৈ আহিবা তুমি অঁ ইয়াতে ৰখো ৰ'ব অকণ ইয়াতে আহিছে। বাপৰে কি সুন্দৰ দৃশ্য চাওক। বিকাশ দা এতিয়া বাঢ়িব যাব আৰু আপোনালোকে চাই থাকিব।
বিকাশ দাৰ বাঁহী বজোৱাটো বাজি ওলাই গৈছিলে বাঁহী বজোৱা কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু জেগাডোখৰ চাওক এবাৰ যিমান মজা জেগা মানে কি ক'ম আৰু অলপ গ'লে পাহাৰ পামগৈ আৰু এতিয়া পাহাৰৰ তলতে আছোঁ ধৰি লওক বহুত টাইম থাকিলোঁ ইয়াতে এতিয়া সন্ধিয়া হৈ আছে আমি যাব ওলাইছোঁ আৰু যাওঁগৈ এতিয়া হ'ব ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভাল লাগিলে অকণমান লাইক এটা মাৰি দিব আৰু এই বিকাশ দাৰ কাৰণে বিশেষকৈ লাইকটো মাৰি দিব ইমান ধুনীয়াকৈ সুন্দৰকৈ বাঁহী বজাইছে লাইক এটা কৰি দিবা দেই লাইক ছাবস্ক্ৰাইব কৰি দিব